हेलो एवरीवन की खबर खबर निश्चय ভাল আৰু মোৰো ভাল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আৰু আপোনালোকে চাই আছে সুৰভি ব্লগছ বলক আজি মই মোৰ মেখেলা চাদৰ কেইটা কালেকশ্যন আৰু আপোনালোকক দেখুৱাম আৰু কোনটো ভাল লাগে আপোনাক কমেন্ট কৰি জনাব আৰু আপোনালোকে থাম্বনেইলটো চাইতো গম পাইছে ভিডিওটো কি হ'বলৈ গৈ আছে মোৰ কেজু মেখেলা চাদৰ আছে বেছি নাই বাৰু কেজু মানে আছে আৰু কেজু মানুহে আপোনালোকক দেখুৱাম আৰু সব বলক আৰু আজি ভিডিওটো ষ্টাৰ্ট কৰো তেন্তে বলক ভিডিওটো ষ্টাৰ্ট কৰো আৰু এই কাপোৰটো লৈ আহিছো এইটো মিছৰ পৰা আনা এই মেখেলা চাদৰ এই মিছৰ পৰা আনা আৰু কালাৰটো মই বেলেগ দিছিলো বেলেগ এটা কালাৰ আহিলে এইটো আৰু এইটোৰ ব্লাউজটো এইটো মেখেলা হয় এইটো আৰু এয়া মেখেলাৰ তলৰটো এইটো হয় এই ব্লাউজ এনেকৈ অলপ মানে সেই ঘটি কাপোৰ দিছিলোঁ ডিজাইন দি ব্লাউজটো এনেকুৱা চিলাইছিলোঁ এয়া আপোনালোকক দেখাই দিছোঁ এয়া কেনেকুৱা লাগিছে জনাব এয়া ব্লাউজ তাৰপিছত এইযোৰ আছে এইযোৰ মেখেলা চাদৰ আৰু এইযোৰ কিনিছিলোঁ মানে এইটো অৰ্ডাৰ দিয়া নহয় ডাইৰেক্ট দোকানৰ পৰা কিনিছিলোঁ দহি গুঠিছিলোঁ আৰু মই আৰু ইয়াৰ ব্লাউজটো এয়া এনেকৈ ডিজাইন দি দিছোঁ এনেকৈ হাত দীঘল হয় এনেকৈ ব্লাউজ আৰু পাছফালে এইটো আছে পাছফালে এনেকৈ লগোৱা দি দিছোঁ আৰু তাৰপিছত এনেকৈ ফুল এইটো তলফালে থাকিব আৰু কেনেকুৱা লাগিছে ব্লাউজটো জনাব ব্লাউজ কেনেকুৱা লাগিছে জনাব তাৰপাছত এইযোৰ মেখেলা এইযোৰ গিফ্ট পোৱা এইযোৰ হৈছে আৰু ইয়াৰ চাদৰটো এইটো হৈছে গিফ্ট পোৱা মই ইয়াৰ চাদৰযোৰ হৈছে আৰু ইয়াৰ দহি বাতিছিলোঁ ঘৰতে তাৰপাছত এইটো আছে এইযোৰ কিনা হয় এইটো মেখেলা হয় মেখেলাৰ তলৰটো হয় এইটো কটনৰ হয় আৰু সেইটো পিন্ধিবলৈ ভাল আৰু আৰামদায়ক হয় এইযোৰ কাপোৰ এইটো চাদৰ আৰু মোক খুব ভাল লাগে এইযোৰ কাপোৰ পিন্ধিবলৈও আৰাম হয় আৰু দেখিবলৈও আৰু কালাৰ হয়তো মোক বহুত পচন্দ লাগে সেইটো কাৰণে এইযোৰ কাপোৰ তাৰপাছত আৰু এইযোৰ আছে আৰু এইযোৰ মই মিছৰ পৰা কিনিছিলোঁ আৰু এইযোৰ ভাল লাগে মানে অলপ কটন নহ'লেও এইযোৰ মোক ভাল লাগে তাৰপাছত এইযোৰ মিছৰ পৰা লৈছিলোঁ এয়া মেখেলা তাৰপিছত এয়া চাদৰ বেছি নাই ইমানতে আৰু আজি এইযোৰ মিছৰ পৰা লৈছিলোঁ এয়া মেখেলা তাৰপিছত এয়া চাদৰ বেছি নাই ইমানতে আৰু আজি এটা বস্তু আজি আপোনালোকক দেখুৱাম এইটো দেখিব পাইছেনে এইটো আমাৰ হেৰি জগন্নাথ ভগৱানৰ মূৰ্তি মানে এইটো ফটো ফ্ৰেম নিচিনা হয় আৰু এইটো আমাৰ সেই ওচৰৰে চিষ্টাৰজনী গৈছিলে উৰিষ্যালৈ আৰু তাই এইটো আনি দিছে আৰু এইটো গিফ্ট দিছে মোক আৰু ৰ'ব খুলি দেখুৱাই দিছোঁ আপোনালোকে এনেকৈ চাই ভালকৈ নেদেখে তাৰপিছত এয়া খুলি দেখুৱাই দিছোঁ কেনেকৈ আছে কমেণ্ট কৰি জনাব এই পাছফালে এইটো আছে এনেকৈ থ'ব পাৰি আৰু কেনেকুৱা লাগিছে এইটো কমেণ্ট কৰি জনাব আজিলৈ আহিছোঁ বাই বাই